পুলিচৰ অত্যাচাৰ মই পুলিচৰ অত্যাচাৰী বুলি কোৱা নাই কোনে আকৌ আধাৰ কাৰ্ড কৰি দিব পুলিচৰ অত্যাচাৰী বুলি কোৱা নাই মই কৈছো পুলিচৰ লাঠি চালনাই হওক গুলি বাৰুদেই হওক জাতি দেখি আন্দোলনত নহয় যে ই বড়ো বৰ্ম বসুমতাৰী মেচ কছাৰী তাক মই গুলিটো লাগিব আৰু ই হুছেইন আলী আহমেদ চৌধুৰী তাক গুলিটো নালাগে তো এতিয়া কথাটো হৈছে যে সকলোৱে এই সময়ত বহুত কষ্ট পাইছে কিন্তু আমি কিমান দিন ধৰি সেয়া কৰি থাকিম আমিতো আগবাঢ়ি যাব লাগিব না ভাই এতিয়া কথাটো বড়োৱে কৈছে যে বড়ো জনগোষ্ঠীৰ ৰাজনীতিটো লৈ কৈছে যে আপোনাৰ হাগ্ৰামা মহিলাৰীয়ে বা যি ৰাজনীতি কৰিছে মানুহে কৈছে যে বড়োসকলে অপৰাধ দমন কৰিছে বা সকলো জনগোষ্ঠীক দমন কৰিছে ভাই মই ইউপিপিএলত যেদিন জড়িত কৰিছিলোঁ সেই স্পষ্ট মই কৈছিলোঁ যে মোৰ টিপটি যদি বড়ো মহিলা মোৰ মাতৃ কিন্তু স্পষ্ট কৰা কৈছিলোঁ ৰাজবংশী মই ইয়াতে কোনো দিগদাৰ নাপাওঁ অপেনলি মই ক'ব পাৰোঁ কাৰণ ৰাজনীতি মোৰ পেচা মোৰ নিচা কালি যদি মোক কোনোবা বেয়া পায় তাতে ক'বলগীয়া কথা নাই যদি ৰাইজে আশীৰ্বাদ কৰে যেনেকৈ কয় যে ৰাইজে নখ পূজা কৰিলে মৰিবই তো আপোনালোকে যদি আশীৰ্বাদ কৰে খুদা বা আল্লাহ হওক বা ঈশ্বৰে হওক যাক আমি নিজে মানো তো তাৰ বদলত বা তাৰ যদি আপোনালোকে দোৱা কৰে তাত নিশ্চিতভাৱে মই আশীৰ্বাদ পাম বুলি ভাবোঁ তো এতিয়া কথাটো হ'ল আমি কৈছোঁ যে অৱৰোধ দমন হৈছে বা আমাৰ অনাগত মানুহখিনি অধিকাৰ পোৱা নাই কিন্তু মই স্পষ্ট কথা কৈছোঁ যে নৱমৰণীয়ে যেনেকৈ কৈছে যে অৱৰোধ দমন হোৱা কথা সেইটো আংশিকভাৱে সঁচা কিন্তু ইয়াৰ লগতে কিন্তু আপুনি বড়ো জনগোষ্ঠীৰ পৰিস্থিতিবিলাকো আপুনি চাওক আপোনালোকে যেতিয়া বেলেগ জনগোষ্ঠীয়ে দমন কৰা বুলি আপোনালোকে কমপ্লেইন কৰিব পাৰে আমাক বড়োৱে দমন কৰিছে কিন্তু আমাক যেতিয়া বড়োক যেতিয়া দমন কৰিছিলে ১৭ বছৰ ধৰি তেতিয়া আমি কাক কমপ্লেইন কৰিম ভাই যে আমাক নম্বৰে দমন কৰিছে আমিতো ক'ব নোৱাৰোঁ নিজৰ দেউতাই যেতিয়া এটা ল'ৰা ৩জন ল'ৰাৰ ভিতৰত এজন ল'ৰাক ভাল কৰে ৩জন ল'ৰাক বেয়াকে চাই আমি কাক কমপ্লেইন কৰিম বেলেগৰ দেউতাকটো কমপ্লেইন আমি কৰিব নোৱাৰোঁ আজি ৫% বড়ো মানুহৰ কাৰণে ৫% বড়ো মানুহ স্কৰপিঅ বলেৰ কৰিবৰ কাৰণে ৯৫% বলেৰ মানে ৯৫% মানুহক বড়ো মানুহক মই কৈছোঁ গড়ি বিচাৰ ৰাখিছে আপুনি খৈৰাবাৰীত চাওক আপুনি খালিংগড়ত চাওক আপুনি টংলাত যাওক আপুনি ভিতৰত আম্বাগাঁও চাইডত যাওক আপুনি যদি চিৰাঙত যায় আপুনি যদি ভূটান বৰ্ডাৰত যায় চাব বড়ো মানুহ বড়ো মাইকীয়ে আপোনাৰ খেলা চলাবলগীয়া পৰ্যন্ত পৰিস্থিতি বড়ো মাইকী আমাৰ যিমান বড়ো মাতৃসকলে আছে তেওঁলোকে কান্ধত কেনেকে লৈ এদিন মই দেখিছোঁ ইমান ডাঙৰ শাল এটা বম ক'ব গ'লে বুজাব নোৱাৰোঁ শাল এটা লৈ গৈ আছে তো থাকিব মই কোৱা নাই যে চবেই ধনী হ'ব কিন্তু পৰিস্থিতিটো আপোনালোকে চাওক যে বড়ো খালি যে অৱৰোধ দমন কৰিছে সেয়া নহয় হাগ্ৰামাত বড়োকো দমন কৰিছে অৱৰোধো দমন কৰিছে কিন্তু বড়ো মানুহে অৱৰোধ যোগ দিব পাৰে অৱৰে বড়োক যোগ দিব পাৰে কিন্তু বড়োৱে বড়োক যোগ দি ভাই কি কৰিব এতিয়া কথাটো হ'ল হাগ্ৰামা মহিলাই কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই ২০০৩ চনৰ পিছত যি বিটিচি চুক্তি হৈছে তাৰ পিছত ৰাজনীতি কৰি আহিছে তাৰ পিছত নানা মানে বেপাৰী আলটু ফালটু যিবিলাক আচলতে মানসিক সন্তুলন যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি বুলি কয় এতিয়া বিনাশকাল আহিছে বিপিএমৰ তেওঁলোকে যি মুখে যায় এইফালেদি কৈ আছে কিন্তু কথাটো হ'ল ২০০৩ চনৰ হাগ্ৰামা মহিলাৰীয়ে বিটিচি যেতিয়া চুক্তি কৰিলে আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়া বড়ো জনগোষ্ঠীৰ চৰমপন্থী তেতিয়া হাতত AK-47 ধৰি তেতিয়া হাতত ইনচাৰ্জ ৰাইফল লৈ জংঘলত থাকি বড়ো জনগোষ্ঠীৰ কাৰণে আন্দোলন কৰিছে মইতো হাগ্ৰামা মহিলাই তেওঁলোকে শত নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ ইউপিপিএৰ অফিচৰ পৰা কাৰণ তেওঁ এসময়ত বড়ো জনগোষ্ঠীৰ কাৰণে আন্দোলন কৰিছিলে কিন্তু যিটো নীতিত কৰিব লাগিছিলে সেইটো নীতি পিছত তেওঁ নাৰাখিলে যেতিয়া ২০০৩ চনত তেওঁ চুক্তি স্বাক্ষৰ কৰিলে তাৰ পিছত তেওঁ কি বাল্মীকি আছিলে তেওঁতো এজন উগ্ৰপন্থী আছিলে না তেওঁ কিবা নবী আছিলে না তেওঁ কিবা আল্লাহৰ অৱতাৰ আছিলে যে তেওঁ মানুহে বা আজিৰ পৰা হাগ্ৰামা মহিলাৰ হাতত AK-47 নাই একদম কোকৰাঝাৰত যে AK-47 আছিল আজিৰ পৰা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আজিৰ পৰা আমি ত্ৰাণকৰ্তা হিচাপে মানুহ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে তেওঁ বিটিআৰ চুক্তি কৰি তেওঁ কিয় ৰাজনীতিত আহিছে তেতিয়াহ'লে ২০০৩ চনত বিটিচি চুক্তি কৰি হাগ্ৰামা মহিলাৰ কিবা হোচ তীৰ্থযাত্ৰা আৰু বা হিন্দু ধৰ্মৰ গয়াকাশী বৃন্দাবন গৈছিল নেকি তেওঁতো আহি এই ৰাজনীতিতে আহিছিল তো বিটিআৰ চুক্তি বিটিআৰ হোৱা নাই কিন্তু বিটিআৰ হ'বলৈ গৈ আছে আৰু বিটিআৰ যদি হ'বলৈ যায় তাৰ উচিত ৰূপায়ণ কোনে কৰিব আৰু নিজে যদি এটা বাচ্চা জন্ম দিয়ে আপুনি বেলেগক পালিবলৈ দিব নেকি বিটিআৰ হৈছে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বৰ কাৰণে মই যেতিয়া NDFB মেম্বাৰৰ পৰা উভতাই লৈ আনো NDFB গ্ৰুপক তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা হৈছিলে আৰু তেওঁৰ প্ৰতি মোৰ যে এটা মানে মৰম জাগিছিলে বা আপ্লুত হৈ গৈছিলোঁ তাৰ কাৰণে মই আজি ইউপিপিএলত যোগদান কৰিছোঁ হয় আজি NDFB বা বিভিন্ন দলসকলক বহুতে বেয়া পায় কিন্তু এটা কথা আপোনালোকে ভাবক যে সকলো জনগোষ্ঠীৰে ক'ৰবাত সন্ত্ৰাসবাদী থাকে মই আগেয়ে কৈছোঁ যে মই ৰাতিক দিন কোনোটা আপোনালোকে নামানিব ১৭ বছৰে যদি বিপিএফৰ অত্যাচাৰ সহ্য কৰিলে আপনি ধৰি লওক ইউপিপিএলৰো আপোনালোকে মনে মনে ভাবি আছে ভাই কেনেকৈ অত্যাচাৰ সহ্য করতে হবে এনেকুৱা ১৭ বছৰ যদি বিপিএফৰ অত্যাচাৰ সহ্য কৰিছে আমাক ৫ বছৰ দিনটো অলপমান চাওক ৰাজনীতিত ভাল আৰু বেয়া নাথাকে চোৰ আৰু ডাকাইত থাকে
ময়ো দুৱাৰ তুলসীৰ পাত নহয়, ময়ো গংগা জলৰ পৰা গা ধুই অহা কোনো একেবাৰে পবিত্ৰ মানুহ নহয়, ময়ো মানুহ জীৱনত ভুল কৰিছো, চবেই কৰিছে। কিন্তু কথাটো এবাৰ সুযোগ দিয়ক 5 বছৰত। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যি বিজ্ঞানৰ কাৰণে কৈছে যে তেওঁ মানুহক আত্মনিয়োগ কৰাৰ বাবে যে কাৰোবাৰ মাছ নহয়, আমি বহুত পুৰণি দিলে এদিনৰ কাৰণে দিব পাৰো, কিন্তু যদি আপোনাক মাছ মাৰা শিকাই তেতিয়াহ'লে চিৰজীৱন কিন্তু নিজৰ হাতেৰে খাই যাব পাৰে। তেনেকে আই মাতৃসকলৰ লগতে বা পুৰুষবিলাকক এমপ্লয়মেণ্ট আমি কেনেকে জেনাৰেশ্যন ক্ৰিয়েট কৰিব পাৰো সৰু সুৰা ইণ্ডাষ্ট্ৰীৰে, তেওঁলোকক এটা সৰু সৰু গ্ৰেম দি, না কি যে ইএমৰ ওচৰত গৈ যাতে 5-10 হাজাৰ টকা ডেইলি খুজিব লগা হয়। ডিপিএফে কি কৰে যে আজি আপোনাক 20,000 টকা দিব, কাক বা মই আপোনাক কোৱা নাই, তাৰপিছত শেষ হোৱাৰ পিছত সি তাৰ তাতে আকৌ যাবলৈ বাধ্য। বাইক দিলে তাৰপৰা ছেকেণ্ড হেণ্ড বাইক দিব, যাতে তেলটো ভৰাবলৈ আকৌ 1300 চাওক মোক তেল লাগে, এইটো নহয়। আমাৰ স্থিতিটো হ'ব ৰাইজৰ লগত থাকি যাতে ৰাইজৰ চৰকাৰ হয়। আজি আপোনালোকে নামাজ পঢ়িব, আপোনালোকক মোৰ তৰফৰ পৰা আৰু ইউপিপিএলৰ তৰফৰ পৰা আৰু আমাৰ প্ৰাৰ্থীৰ তৰফৰ পৰা সকলোৰে হয় ওদালগুৰিৰ মানে ৰাইজলৈকে যিমানবোৰ মানে মুছলমান ধৰ্মাৱলম্বী ৰাইজ আছে, আৰু আপোনালোকে যিটো মুছলমানৰ অৰ্থ শান্তিৰ প্ৰতীক, যি সদায় সচ্চা ইমানদাৰ, সেই ইমানদাৰ হিচাপে আপোনালোকে সকলোৱে শিক্ষিত হওক, অশিক্ষিত হওক, মেট্ৰিকে হওক, গ্ৰেজুৱেশ্যন হওক, আজিৰ দিনত ৰাজনীতি সকলোৱে জানে, 17 বছৰে ৰাজনীতি কৰি আহি সকলোৱে পৰিপক্ক হৈছে। আজিৰ দিনত কাকো ক'ব নালাগে যে তুমি এইটো নাজানা, সবেই জানে, সবৰে বিবেক আছে। যদি ভাল লাগে জইনিং কৰিছে, যদি বেয়া লাগে যে ইউপিপিএলক মোক বেয়া লাগে, গামোচাখন আকৌ ঘৰত খুলি থৈ ক'ব আজিৰ পৰা ডিপিএফলৈ যাওঁ। যদি বিবেকে কৈছে যে নহয় মোৰ ল'ৰা ছোৱালীক অনৈতিকভাৱে যেনেকে জগদীশ চৰকাৰে এপইণ্টমেণ্ট দিছে, হাগ্ৰাম আমুলিয়ালে যেনেকে নিজৰ ভাতিজা ভাতিজীক ইলিগেল পৰীক্ষা নহ'লে ৰাকেশ পাল APSC শুনিছিলে যে 30 লাখ টকা দি তেওঁলোকে ডাঙৰ ডাঙৰ অফিচাৰ হয়, হাগ্ৰাম আমুলিয়ালে আৰু ডাঙৰ ৰাকেশ পাল। তো পৰীক্ষাৰ কথা কৰি যদি এনেকে নিজৰ মানুহক আপোনালোকে ভাবিব যে বড়োক এপইণ্টমেণ্ট দিছে, চাওক এপইণ্টমেণ্ট পোৱা কেইজনৰ ভিতৰত বড়ো আন্দোলনত শ্বহীদ হোৱা মানুহ 1% হ'ব। 99% হাগ্ৰাম আমুলিয়ালি লেফ্ট ৰাইটত থকা মানুহ। তো গতিকে হাগ্ৰাম আমুলিয়ালি তাৰমানে মই পুনৰাই কৈছো, অৱলকে নহয় বড়োকো দমন কৰিছে। এইখিনি কৈ আপোনালোকক পুনৰাই আপোনালোকে আশা কৰো যে এই বছৰটো বিপুলে যাব আৰু আপোনালোকে শান্তিত থাকক। মই দেৰি হ'ল, মোৰ ভুল ত্ৰুটি যাতে ক্ষমা কৰে। ধন্যবাদ। আমি আজি ধৰক মই EDSৰ বৰ ছাত্ৰ মৰ্চাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছিলোঁ, কিন্তু এই মানে ধৰক আমাৰ যিটো মানে 15 বছৰ যিটো শাসন আমি পাই আহিছোঁ বিপিএফৰ পৰা, তাৰ এটা মানে আমাৰ তেনেকুৱা ভাল লগা নাই। সেইকাৰণে আমি তেনেকুৱা ধৰণৰ কোনো আমি সহায় সুযোগ যাতে আমাৰ মাইনৰিটি এৰিয়াত পোৱা নাই। সেই হিচাপত আমি মানে দলে বলে আমি যিটো দেখা পাই আছোঁ বৰ্তমান, যে আমাৰ প্ৰমোদ ছাৰৰ নেতৃত্বত যিটো মানে দল UPPL দল গঠন হৈছে, এই দলটো বহুত শক্তিশালী আৰু এই দলত আমি সকলোৱে মানে লগ বন্ধুসকলে লগ লাগি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি যোগদান কৰিছোঁ। আমি ইয়াতে ছাত্ৰ মৰ্চা হিচাপে আৰু বয়োজ্যেষ্ঠ কেইজনমান মানুহ আছে, আমি 12-14জন মানুহ ইয়াতে জইন কৰিছোঁ, আৰু আছে আমাৰ জইন কৰিব লগা আৰু কৰিম, আৰু আমি কৰাম বুলি ভাবিছোঁ। আমাৰ মাইনৰিটি এৰিয়াত কোনো কাম ধান্দা হোৱা নাই, ভালকৈ ৰাস্তা ঘাট হোৱা নাই, কোনো উন্নতি নাই। সেইকাৰণে আমি ছাৰৰ বড়ো ছাৰৰ নেতৃত্বত ভাল পাই আমি তাতে যোগদান কৰিছোঁ। আমি আগতে BPFত আছিলোঁ। ৰাজত্ব কৰাৰ পাছত মানে আমি একো সা সুবিধা পোৱা নাই, যিহেতু মাইনৰিটি এলেকাত বহুত আমাৰ ৰাস্তা ঘাট মানে হেৰি হোৱা নাই এতিয়ালৈকে। আৰু যিকোনো কাম আপোনালোকৰ প্ৰাইমাৰী হওক, MSDP হওক, যিকোনো কামৰ মানে হাতৰা কৰি ৰাখিছে। যিবিলাক মেম্বাৰ আছে বা আৰু মানে চেয়াৰমেনবিলাক আছে, তেওঁবিলাকে মানে কামবিলাক আনি কিনে তেওঁলোকে কেনেকৈ কৰে এটাতো আমি গমেই নাপাওঁ। আমি একো নাপালোঁ আৰু আমাৰ কোনো এটা ছাকচেছ নহ'ল। গতিকে এতিয়া আমি মহিলা সদলবদে ওলাই আহিছোঁ, আমাৰ গোটবিলাকক চাব লাগিব। আমি সদায় আছোঁ তেওঁলোকৰ লগত, আৰু তেওঁলোকেও আমাক পৰ্যমানে আমি যিমান পাৰোঁ সকলো ফালে আমি তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আৰু আমি সকলোৱে মহিলা সমিতি লগ লাগি সকলোৱে আমি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমি পাৰ্যমানে সহায় কৰিম তেওঁলোকক, আৰু তেওঁলোকেও আমাক পিছত ঘূৰি চাব লাগিব। আমাৰ সকলো নিবনুৱাবিলাক পৰি আছে, মহিলাবিলাক এনেই আছে, কিমান দুখীয়া ৰাইজ আহিছে ওলাই। গতিকে আমি সকলোৱে UPPLত যোগ কৰিলোঁ আৰু তেওঁলোকৰ লগত আমি সহযোগিতা আগবঢ়ালোঁ। ধন্যবাদ। আজি বহু বছৰে অইন পাৰ্টিবিলাকত আমি আহিছোঁ, কোনো এটা ফলাফল পোৱা নাই, কোনো এটা সাহাৰ্য পোৱা নাই। দুখীয়া লোকে ধনীবিলাকেহে পাইছে, বাছি লৈছে।
গতিকে আমি আজি নতুন পাৰ্টিত যোগদান কৰিছোঁ তেওঁলোকে সহায় কৰক আমি তেওঁলোকক সহায় কৰিম আগুৱাই যাম যিমান পাৰোঁ সিমানখিনি ৰাইজ আমি ওলাই আহি তেওঁলোকক সহায় কৰিম তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ সকলো আই মাতৃ ভাইটি ভণ্টি গোটেইবিলাকে আহি আগবাঢ়ক ধন্যবাদ কেনেকুৱা সুবিধা বিচাৰে আপোনালোকে আমাৰ ৰাস্তা ঘাট আমাৰ মাটি বাটি ম্যাদি হোৱা নাই পাট্টা হোৱা নাই কোনো আমাৰ ল'ৰা ছোৱালী চাকৰি পোৱা নাই কিছুমান দুখীয়া ল'ৰা ছোৱালী আছে চাকৰি পোৱা নাই এনেই বেকাৰ হাজিৰা কৰি আছে দিন হাজিৰা তেওঁলোকক সহায় কৰিলে আমাৰ বহুত সুবিধা হয় এনেকুৱা নাই আমাক একো দিয়া নাই একো চোৱা নাই কিছুমানে সেই সুবিধাটো লৈ আছে তেওঁলোকৰ পাৰ্টি কিন্তু আমাক কাকোৱে একো দিয়া নাই দালাল মাজৰবিলাকে খাইছে শুনি থাকোঁ কিন্তু গালি কয় চৰকাৰে আমাক দিয়া নাই চৰকাৰৰ পৰা অহা নাই সেইবিলাকে কয় আমি ইয়াৰ পিছে গুচি আহোঁ কি কৰিম এতিয়া আমি সিহঁতক দেখি আমি আপোনালোকৰ পাৰ্টিত আহিছোঁ গতিকে আমি আগুৱাই যাম আপোনালোকৰ লগত ফ্ৰী পেঞ্চনবিলাকো কিছুমানে পাইছে কিছুমানে পোৱা নাই সেইবিলাক বাছি বাছি দেই আৰু কিছুমান জব কাৰ্ডবিলাককো বাছি বাছি তেওঁলোকে দিছে বিধৱা পেঞ্চন নাই বহুতখিনি আমাক আৰু সহায় কৰা নাই 37 नं धोनस्रि समष्टिनिफ्राय जोंनि बर'आ जेसेबांखिनि जोंनि भटार्स दं बे बर'आथ' प्राय 70% जोंजों दंखायो आरो गुबुन गुबुन माने हारि माहारिफ्राबो प्राय 60% बे जोंजों दिनैहाय जिबायदि ओंखारबोदों सानफ्रोमबो दले बले बेयाव जगदान जाफैदों जोंनि इउपिपिएलआव हाबफैदों बेनिफ्राय नोजोर खालामनानै जों नुदों गैयाब्लाबो 60 निफ्राय 70% बिथांमोना जोंजों गसंनानै दं मानो होनबा थांनाय 17 बोसोर जे बिपिएफनि अफहाकन बे अफहाकननि थाखाय मोजां खुंथाय खालामनायनि थाखाय आरो जेसेबांखिनि बेयाव उन्नयन आसनिफोर दं बे उन्नयन आसनिफोरखौ कमप्लिटलि बिथांमोना माने मावफुंनायाव फेल जादों प्राय गामियानो माइनरिटि गामिफ्रा बा गुबुन गुबुन माने जाथिनि बेयाव जितु बाखिन्दा बिराद दङ प्राय मटामटि गासैबो जाथिनि प्रतिनिधिफ्रा बा दैदेनगिरिफ्रा दिनैहाय बेवहाय मोनसे गोदान सोलायनाय लाबोनांगौ मानो होननांगौबा बेयाव बिपिएफआ जेसेबांखिनि सासन खालामदोंमोन बे सम्पुर्णभावे माने रुफाइन खालामनायाव बेर्थ जादों बा फेलें जादों बेखौ नोजोर खालामनानै दिनै दल बले ओंखारबोनायखौ नोजोर खालामनानै गैयाबाबो 60-70% गुबुनारि भटफ्राव जोंनि इउपिपिएल दलाव जगदान माने होगोन आरो जोंनो भट होगोन होननानै दिनै आङो रोखा बेखौ फोरमायनो हायो दा फेक्टराथ' मैयासिमहालागै दिनैथ' दाबो 24 घन्टा थाङाखै मैयासिमहालागै बेवहाय मिताराम बसुमतारियानो बेयाव जोंनि सेकेन्डआव थागोन होननानै जों बेखौ नुनो मोन्दों मानो होनोबा बिथाङा बेवहाय 17 बोसोर जि माने बिपिएफनि सासन बेवहाय प्राय 12 बोसोर बे इएम जानानै दं इन्टारिम मायाव बेयाव 2 बोसोरमोन आरो बिनिफ्राय प्राय माबाया मा होनो 10 बोसोरा बेयाव इएम बियो बे ओनसोलनिफ्राय जादों एग्रिकालचार इएममोन आरो 5 बोसोरा टिएलसिसिनि चेयारमेन जानाय समाव बिथाङा जेसेबांखिनि गावनि पलिटिकेल बे माने बेसाव थानानै जि खामानि मावदों बे खामानि मावनाय हिसाबै बिथांनियाव प्राय माने सिगांनि बिपिएफनि कर्मिफ्रा दङ आरो बे हिसाबै माने सेकेन्डआव बिथाङा फैगोन आरो